বে সাবর খেয়ে এইগুলো কেউ ঘুরবা লাগে যাবার থাকলে এই ঠান নহয় পাতান হব বুঝি পাইছা হ্যাঁ ইমান কষ্ট অলপ ধানৰ কাৰণে কিনি খাবাইচোন পাৰোগে আমি কি বেটা কিনি খাই ধান কুঠা কুবাইছে দে সাফা কর ঐ আমি খেতিয়ক মানুহ খেতি কৰিয়ে খাব লাগিব বুজি পাইছা কাইনো খেতিয়ক নহয় বুলি গুচি তক ঐ জিলাপি আনছি ভাত আনলাম আইছা আইছো ওপৰত উঠিয়া দে বল হাত ভৰি কেইটা ধুইয়া আৰু ভাতখিনি খাই ল ৰ ৰুবি বহুত পায়াক ফুৰি নুঠাং দে আৰু জলদি বল নাহিলে হয়ে মোৰ প্ৰতি ইমান মৰম তোৰ আহি পালি কি কিনো আনছা কি কৈছা কি আনছা পইতা ভাত আৰু আলু পিটিকা বা শুনি জিবাৰ পানী পৰি গৈছে হাই ক'ত জিবাৰ পানী পেলাও হেই কুঠাটোহে কৈছ হেনেহেন কুঠা দেচোন দে কথা বন্ধ কৰা ৰব দে ভোক লাগি গৈছে ইমান জংঘল হৈ গৈছে পাৰছা না দে খুল জলদি দে মুয়ে ভগা দিং ৰ ফটা সৰু মানুহ সৰু কাহিত খা ঐ তুই ইমান কি বিচাৰিছা মোক কুমকি দিছা দেখোন তেৰি কাজিয়া পেচাল নকৰবি ৰ চাং মোক দে মই ভাগাই দিম নাই পেটলা মানুহ কিয় আমাৰ দিব লাগে তাক হলে দিব লাগে তাক হলে বাপৰে বাপ বহুত গেছি ঐ ইমান কুম যদি দিয়া সিনেমা শেষ কিন্তু সিনেমার চান্সটো নাপাবে অফিসে জ্বালাটোকে খা জ্বালা নহয় ভাত অলপ দে সিনেমার চান্স লাগিছে দে খা বিৰাট হেৰি হৈছে টেঙা হৈ গৈছে ভাল লাগছে ভাল লাগব এইগিলা খাৱাই মজা না কেনেকে খাইছে না চাগে ৰাগ কৰিছে খাৱাই জিলাপি কেনে খবৰ সবৰ ভাল না কি কৈছা খবৰ ভাল না তোক কিয় লাগে নো কিয় গোটাই তাত ওলাই মাটি ফুৰিব তেতিয়া গম পাবি তেৰি কাজিয়া নকৰি খা তুই মাজতে কিয় মাত দিয়া আই ঐ কোমৰটো বিষাই গৈছে মোৰ তুই ইমান কিয় হিংসা কৰি আনো সিধা আসন নাপায় মানে ভাত খালে সিধা কৰি খাবা লাগে খাবা টাইমত কথা ক'ব নাপায় খাই থাক না সিধা কৰি বস সিধা কৰিব নাপায় আৰু ডাঙৰক সন্মান কৰিবে বুঝছা